বিগত এটা সপ্তাহে বানত কাকবকাই আছে হাওৰাঘাটৰ ৰাইজে। আহিনমহীয়া বানত হাওৰাঘাটৰ নমাটি পৰিষদীয় সমষ্টিত বিস্তৰ ক্ষতি সাধন। দীক্ষাৰু নৈৰ বাঢ়নি পানীয়ে নমাটিৰ প্ৰতিখন ৰাজহ গাঁৱত বিস্তৰ ক্ষতি কৰিছে। মদাৰতলী গাঁৱৰ ঘৰে চোতালে এতিয়া পানী। শ শ বিঘা পৃথিৱীৰ পানীৰ তলত চৌকা জ্বলাবলৈও ঠাইৰ অভাৱ হৈছে বন্যাক্তৰ। উপায়ন্তৰ হৈ পথৰ ওপৰতে নিশা পাৰ কৰিবলগীয়া হৈছে জনতাই। পশুধনৰো খাদ্যৰ নাটনি হৈছে। এই পৰ্যন্ত চৰকাৰী সাহায্যৰ নামত একোৱেই পোৱা নাই ৰাইজে। এটা সপ্তাহে বানৰ সৈতে যুঁজি এতিয়া দিশহাৰা হৈছে জনতা। ভিতৰত য'ত বক্সে তাতে পানী ওলাই। এতিয়া চৰকাৰে চাউল দিছে, কি 5 মুখ পাইছে, বুট এবাতি পাইছে। কেইদিন খাই পেলাই থাকিব আমি? তো এতিয়া খৰি নাই চলিবলৈ কাৰণে, গৰু থবলৈ জাগা নাই। গৰুক ঘাঁহ দিছে 2 পোলা, এতিয়া গৰুৱে খাই কেইদিন থাকিব? আমাৰ ইয়াতে আজি 10 দিন মান হৈছে বৰষুণ যেতিয়া নেৰানেপেৰা পৰা বৰষুণ দি আছিলে। তেতিয়া আমাৰ ইফালে মাথাৰিটো যিটো ভাঙা, মাথাৰিটো বহুত ডাঙৰ ভাঙা, বহুত দিন হ'ল। সেইটো মানে মেৰামতি নাই কৰা। তাৰ লগতে এতিয়া বানপানীৰ লগত গাঁৱত বহুত অসুবিধা হৈ আছে। এতিয়া আমাৰ যিখিনি কোনটো নদীৰ পানী এইটো দীক্ষাৰু নদী বুলি কয়। এতিয়া গাঁৱত পুৰা পানী সোমাই, গাঁৱত এতিয়া পুৰা পানী সোমাইছে। এতিয়াতো পানী কমিছে। এতিয়া যিটো নেকি আজি এদিন ধৰি অলপ কমিছিলে, এতিয়া যোৱাকালি আৰু বৰষুণ দিয়াৰ ফলত আজি আকৌ পুনৰ বানপানীৰ সৃষ্টি হৈছে। ইপিনে আহিনমহীয়া বানত বুৰিছে নগৰবেৰা